back to my YouTube channel. আশা কৰোঁ সকলোবোৰ ভালে আছে। আজিৰ ভিডিঅ'টো হৈছে মই মোৰ শ্বপিং কেইটামান কৰিব আছে, সো মই আজি বজাৰলৈ যাম। আজিৰ দিনটোতনো ক'তনো যাওঁ কিনো কৰোঁ আপোনালোকক মই সকলোবোৰ দেখাম। যেহেতু লিবাৰ দোকানলৈ যাম, মই এটা ভিডিঅ'ত মেনশ্যন কৰিছিলোঁ তাৰ কথা যে মই ইয়াৰিংযোৰ তাৰ পৰাই লৈছিলোঁ বুলি। সো মই তালৈ যাম আৰু মই তাত গৈ পিনে আপোনালোকক লগ পাই আছোঁ। তাত মই সকলোবোৰ কথাই কম আপোনালোকক, আৰু মই দুটা কথা কৈ দিছোঁ যে তাত অনলাইন শ্বপিং হয়, য'ত লিবা আছে তাত, আৰু পিয়নি বুলি এটা জুৱেলাৰীৰ কাৰণে আছে। সো মই দুটা লিংক আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকৰ যদি কাৰোবাৰ ইচ্ছা হয় আপোনালোকে তাত ল'ব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই তাত গৈ পিনে আপোনালোকক লগ পাই আছোঁ। যদি ভিডিঅ'টো চাই আজিৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই ইটো পাই ৰখি আছিলোঁ গাড়ীৰ কাৰণে। আমি ৰখি আছিলোঁ ঘৰৰ আগত, সেয়া ৰখি আছে। তালৈ সোমাই গ'লোঁ ভিতৰলৈ। সোমাই যোৱাৰ পাছত কিবা নিউ ড্ৰেছ আহিছেনি চাইছোঁ। বহুত দিন যোৱা হোৱা নাছিলে তালৈ। খুৰী দোকানে হয় কিন্তু গ'লেও ড্ৰেছ চোৱা নহয়। তাৰপাছত বাবা ছোৱালীজনী অলপ ছাইডত বহি আছিলে, তাই ভাগৰ লাগিলে আৰু দোকানত থকা ছোৱালীজনী ৰখি আছিলে ছাইডতে। আৰু মই লাগি গ'লোঁ মোৰ ড্ৰেছ চাবলৈ। মই টপ ল'ম বুলি ভাবিছিলোঁ, তো চাই আছিলোঁ কি টপ ল'ম। লিবাৰ পৰা ওলাই পিনে মই ক্ৰেফ্টৰ বস্তু ল'বলৈ কাৰণে গ'লোঁ। এইটো পেকিংভাৱে আছে, মই আপোনালোকক ঘৰত আহি দেখাইছোঁ। তাত বহুত ভিৰ হৈছিলে দোকানত, এখন মই তাত ভিডিঅ' কৰিবলৈ নহ'লে। আৰু অলৰেডি বজাৰ কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ বৰপাই ঘৰলৈ। মোৰ হৈছে ভাগিন। একচুৱেলি তাইক চাবলৈ গৈছিলোঁ আমি বৰপাহঁতৰ ঘৰলৈ। তাই তাতে আছে, তো ভাবিলোঁ তাইক চাই আহোঁ বুলি, সেইকাৰণে আমি গ'লোঁ তালৈ। ভিডিঅ' কৰি আছে, তাই চাই আছে কি। তাৰপাছত ওপৰত গৈ দেখিছোঁ সিহঁতৰ কাজিয়া হৈ আছে, মানে খঙাই আছে আফৰাজে। তো চাওঁ আহকচোন কিহৰ ওপৰতনো সি খং কৰি আছে। কি হ'ল এইটো? এইটো ভাঙি গ'ল। ভাঙি থাকিলে নে এৰাই থাকিলে? এৰাই থাকিলে। চাওঁ কেনেকৈ, মোক দেখাই দিয়ে গাইছত কেনেকৈ এৰাই থাকিলে। এতিয়া যে এইটো এৰাই থাকিলে কি কৰিবা? এতিয়া মই নতুন টানিম। ক'ৰ পৰা আনিবা? এই গুগলৰ পৰা? কি কৰিবা? লিটল সিংহম। কি কৰিব লিটিল সিংহম? আটা মাজি চাটা কৰি 15 টাকা মাৰিব। আটা মাজি ষ্ট্ৰবেৰী গছ দেখাম। বৰমাই কৰিছে খেতি ষ্ট্ৰবেৰী। আৰু ইয়াত এনেদৰে শাকৰ খেতি কৰা হৈছে। বিশেষকৈ মই শাকৰ কথা ইমান নাজানো, এইটো চাগে পালেং শাক। এনেদৰে কৰা হৈছে শাকৰ খেতি। দুইজনী পূৰা বিজি হৈ আছে, মই আপোনালোকক দেখাম ক'তনো বিজি হৈ আছে সিহঁতি। ইনষ্টাগ্ৰাম আইডিটোত চাই আছিলে। আইডিটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম লিংক, ফ'ল' কৰি দিব সকলোৱে।
তাৰপিছতে ওলাই আহিলোঁ তাৰ পৰা আগবঢ়াই যিবিলাক কামটো ওলাই ভিডিঅ'টো কেনেকৈ লাগিলে মোক কমেণ্ট কৰি জনাব লগতে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব আপোনালোকৰ সকলোৱে মোক সহায়ৰ যদি আগবাঢ়িব লাগে মই আৰু ভালদৰে কৰিব পাৰিম আজিলৈ ইমান